শ্ৰদ্ধাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ, জয় জয়তে আপোনালোক সকলোলৈকে শুভেচ্ছা জনাইছোঁ। আমি বহুদিন এই কৰোনাৰ কাৰণে সকলো মানুহ সোমাই থাকিবলগীয়া হৈছিল বা আমি অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ পৰা বিৰত থাকিবলগীয়া হৈছিল। এতিয়া অকণমান সামান্য কৰোনাৰ পৰা আমি অকণমান সকাহ পোৱা নিচিনা হৈছে, সম্পূৰ্ণ হোৱা নাই। গতিকে আমাৰ সকলোৰে প্ৰয়োজনীয় আৰু সকলোৱে ভাল পোৱা আমাৰ ফুটবল খেল আজি ইয়াতে আমাৰ বৰবাৰী অঞ্চলত ৰাইজে অনুষ্ঠিত কৰিছে। আজি 6 ডিচেম্বৰ এটা ঐতিহাসিক দিন। ডক্টৰ আম্বেদকাৰৰ আজি মৃত্যু তিথি 6 ডিচেম্বৰ এটা ভাল দিন। আপোনালোকে জানে আমাৰ সংবিধান প্ৰণেতা আম্বেদকাৰ দেৱৰ আজি মৃত্যুদিন। এই দিনটোতে তেখেতৰ মৃত্যু হৈছিল। আৰু ইয়াতে আমাৰ বৰবাৰী ৰাইজে আজি প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে। প্ৰাইজো বহুত দিছে, ভাল হৈছে। গতিকে যিসকলে দিছে মই ধন্যবাদ জনাইছোঁ আৰু দুই দলৰ খেলুৱৈলৈ শুভেচ্ছা জনাইছোঁ। মই কোনোটো দলকে ছাপোৰ্ট কৰোঁ মানে, দুইটা মোৰ ঘৰৰে দল। গতিকে দুইটাই ভাল হওক বুলি আশা আৰু কামনা কৰি উদ্যোক্তাসকলৰ ভাল হোৱা কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।